হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোকে কুশলে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে কৰিব পৰা এটি এল'ভেৰা ফেচিয়েল। আহকচোন উপভোগ কৰোঁ। এয়া মই প্ৰথমতে লৈছোঁ এল'ভেৰা গছৰ পাত এখিলা। এল'ভেৰা গছৰ পাতখিলাৰে আমি কৰিব লাগিব প্ৰথম কামটোৱে হৈছে ক্লিনজিং। আমি কেনেধৰণে ক্লিনজিং কৰোঁ আমি চাওঁ ব'লক। এতিয়া আমি লৈছোঁ ইয়াতে দ্বিতীয় ষ্টেপত স্ক্ৰাবৰ বাবে চাউলৰ গুড়ি, গাখীৰ আৰু এল'ভেৰা। তৃতীয়তে লৈছোঁ আমি মাছাজ ক্ৰীমৰ বাবে মৌ, গ্লিচাৰিন, এল'ভেৰা আৰু গাখীৰৰ সৰ। চতুৰ্থতে লৈছোঁ ফেচ পেক, অৰ্থাৎ ফেচ পেক বনাবৰ বাবে আমাক লাগিব পাউডাৰ গাখীৰ, গোলাপ জল, বেচন, দৈ আৰু এল'ভেৰা। এয়া প্ৰথমতে মই এল'ভেৰা টুকুৰ ভালদৰে মাজেৰে দুপিচ কৰি কাষত থকা কাঁইটখিনি ভালদৰে কাটি আঁতৰাই লৈছোঁ। এতিয়া মাজেৰে কাটি মই ইয়াৰ পৰা ভালদৰে জেলটো উলিয়াই ল'ব লাগিব। আপোনালোকেও ঠিক এনেধৰণে কৰিব। এনেধৰণে মই মাজেৰে লাহে লাহে মই ইয়াৰ পৰা মাজৰ পৰা জেলটো উলিয়াই লৈছোঁ। উলিয়াই লৈ মই এটা পাত্ৰত থৈ দিলোঁ। এইখিনি মই মিক্সিত এতিয়া পিচি ল'ব লাগিব। এতিয়া পাতখিলাত ৰৈ যোৱা জেলখিনিৰে আমি স্কিনখন ক্লিন কৰিব লাগিব। আপোনালোকেও এনেধৰণে আপোনালোকৰ স্কিনত ভাল ধৰণে স্কিনখন ক্লিন কৰিব লাগিব। আপোনালোকে এনেধৰণে ভালদৰে ঘঁহিব যাতে আপোনালোকৰ গোটেই স্কিনখনত ডিঙিৰ পৰা গোটেইখন স্কিনতে ভালদৰে লগাব আৰু ভালদৰে লগাই 10 মিনিট সময় আপোনালোকে মাছাজ কৰিব পাতখিলাৰে সৈতে কৰি আপোনালোকে ভালদৰে ধুই ক্লিন কৰি লৈ ল'ব। আপোনালোকৰ সমস্যাবোৰ সমাধা হ'ব বুলি মই বহু আশা কৰিলোঁ। এতিয়া মই লৈছোঁ আপোনাৰ উলিয়াই লোৱা জেলখিনি 2 চামুচ। যিহেতু আমি এতিয়া ছেকেণ্ড ষ্টেপটো কৰি আছোঁ, অৰ্থাৎ স্ক্ৰাবৰ কাম কৰি আছোঁ। ইয়াতে লৈছোঁ মই 2 চামুচ চাউলৰ গুড়ি। তাৰপিছত মই লৈছোঁ ইয়াতে কেঁচা গাখীৰ 2 চামুচ। আপোনাৰ যদি কেঁচা গাখীৰ নাই, যদি গৰম গাখীৰো আছে আপুনি ফ্ৰিজত থৈ ঠাণ্ডা কৰিও এনেধৰণে আপুনি লগাব পাৰে। আৰু যদি আপোনাৰ আমুল তাজাও ইউজ কৰিব পাৰে। এনেধৰণে ভালদৰে মিশ্ৰণটো ভালদৰে মিহলাই লৈ আপুনি ভালদৰে স্কিনত আপুনি এপ্লাই কৰিব লাগিব। মই ইয়াতে আপোনাৰ স্কিনত দেখুৱাইছোঁ। এনেধৰণৰ ভালদৰে লগাই আপুনি প্ৰথমতে ভালদৰে এপ্লাই কৰি এনেধৰণে লাহে লাহে ঘঁহিব লাগিব। আপুনি স্ক্ৰাবটো সদায় 10 মিনিট সময় আপুনি স্ক্ৰাবটো ভালদৰে ঘঁহিব আৰু স্ক্ৰাব কৰোঁতে সদায় আপুনি লাহে লাহে কৰিব। যিহেতু স্কিনখন আমাৰ খুব পাতল হয়, সেইকাৰণে আপুনি স্কিনখন লাহে লাহে স্কিনখনত মাছাজ দিব। আৰু যদি আপোনাৰ স্কিনখন খুব পাতল হয় তেতিয়াহ'লে আপুনি চাউলৰ গুড়িৰ ঠাইত আপুনি আটাও ল'ব পাৰে। এতিয়া আপুনি লাহে লাহে স্কিনখন মাছাজ কৰি আপোনাৰ 10 মিনিট হোৱাৰ পিছত ভালদৰে ধুই ক্লিন কৰি ল'ব। এতিয়া আমি আহিছোঁ মাছাজ ক্ৰীম বনাবৰ বাবে। মাছাজ ক্ৰীম বনাবৰ বাবে আমি আহিছোঁ প্ৰথমতে লৈছোঁ এচামুচ এল'ভেৰা জেল। এয়া লৈছোঁ মই গাখীৰৰ সৰ এচামুচ। আকৌ ইয়াতে মই দিম গ্লিচাৰিন। এয়া মই লৈছোঁ গ্লিচাৰিন। মই ইয়াতে গ্লিচাৰিনটো এড কৰিছোঁ আপোনাৰ আধা চামুচ। আপোনালোকে এনেধৰণে কৰিব আৰু কৰি কেনেকুৱা পালে মোক জনাব। মই ইয়াতে আকৌ এড কৰিব লাগিব আমি মৌ। মই ইয়াত মৌ দিছোঁ এচামুচ। মিশ্ৰণটো ভালদৰে মিহলাব লাগিব আৰু মিহলাই আপুনি স্কিনত ভালদৰে এপ্লাই কৰিব লাগিব। এয়া মই মিশ্ৰণটো ভালদৰে মিহলাই লৈ মই স্কিনত ভালদৰে লগাই আছোঁ। আৰু মাছাজ কৰোঁতে সদায় আপুনি ভালদৰে লগাই লৈ আপোনাৰ স্কিনখনত 20 মিনিট সময় ভালদৰে মাছাজ কৰিব আৰু 20 মিনিট সময় আপোনাৰ স্কিনখনক ভালদৰে দিয়ক আৰু মাছাজখিনি আপুনি ভালদৰে লৈ লওক। যদি আপুনি নিজে কৰে নহ'লে বা আপোনাৰ ঘৰত যদি কোনোবা ভণ্টি আছে বা বাইদেউ আছে আপুনি ভালদৰে তেওঁলোকক কৰিব দিয়ক। আৰু মাছাজ কৰোঁতে সদায় আপুনি ভালদৰে ৰিলেক্স হৈ পেলাই মাছাজটো লওক যাতে আপোনাৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনটো আপোনাৰ ঠিকমতে হয়। তাৰপিছত আপুনি ভালদৰে ধুই ক্লিন কৰি ল'ব। এতিয়া আমি আহিছোঁ ফেচ পেক বনাবৰ বাবে। মই ফেচ পেকৰ বাবে লৈছোঁ প্ৰথমতে এচামুচ দৈ। এয়া লৈছোঁ মই বেচন এচামুচ। এয়া লৈছোঁ এল'ভেৰা জেল এচামুচ। তাৰপিছত ইয়াতে মই লৈছোঁ পাউডাৰ গাখীৰ এচামুচ।
তাৰপিছত মই ইয়াতে লৈছোঁ গোলাপ জল। যদি আপোনাৰ গোলাপ জল নাই পানীও দিব পাৰে, কোনো কথা নাই। আৰু যদি আপোনাৰ গোলাপ ফুল ফুলি আছে তেতিয়াহ'লে আপুনি ইয়াতে গোলাপৰ পাহি দুটামান দিব পাৰে। গোন্ধটো খুব ধুনীয়া হয় আৰু আপুনি খুব ৰিলেক্স ফিল কৰিব। মিশ্ৰণটো ভালদৰে মিহলাই লৈ এনেধৰণে আপুনি ভালদৰে স্কিনত ভালদৰে এপ্লাই কৰিব লাগিব। আপোনাৰ স্কিনখনে যাতে খুব ৰিলেক্স হয় আৰু আপুনি মাছাজটো কৰি উঠি আপুনি ভালদৰে ধুইটো ক্লিন কৰি লৈছে। ফেচ পেকটো কৰাৰ আগতে আকৌ এবাৰ ভালদৰে ধুই ল'ব। এনেধৰণে আপুনি লগাই 20 মিনিট সময় ভালদৰে ৰাখিব। তাৰপিছত আপুনি ভালদৰে ধুই ক্লিন কৰি ল'ব। এয়া দেখিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আগলৈ আকৌ এনেধৰণে ভিডিঅ' পাব। প্লিজ লাইক, শ্বেয়াৰ আৰু